কাপোৰখনেৰে মুখ ঢাকি দিবা তুমি পিছে নাকান্দিবা তুমি পিছে নাকান্দিবা মোৰ মৃত্যু দিনা তুমি আহিবা কিছু চৰকাৰেও এই ক্ষেত্ৰত তেখেতে পাবলগীয়া তেখেতৰ ঘৰখনে পাবলগীয়া সহায় সহযোগ পাব। আমি সদায় তেখেতৰ নাম আমাৰ ইউথ ক্লাবত সোণালী আখৰে লিখি ৰাখিম। তেখেতৰ আশাতে আমি অহাবাৰ 25 বছৰ ইউথ ক্লাবে ৰূপালী জয়ন্তী উদযাপন কৰিব ওলাইছোঁ, কিন্তু তেখেত আজি আমাৰ মাজত নাই। গতিকে আমি ইউথ ক্লাবে সদায় তেখেতক চৰণত ৰাখিম, তেখেতৰ চৰণত আমি পৰিমাৰ্য হ'ম। গতিকে সেই আশা ৰাখি আমি ক্লাবৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে তেখেতৰ আত্মাই চিৰ শান্তি লাভ হ'ব তাকে কামনা কৰিছোঁ। গতিকে শেষত ক্লাবৰ পৰা আমি এটা তেখেতৰ গীতৰে তেখেতক শ্ৰদ্ধাঞ্জলি দিব খুজিছোঁ। গতিকে তেখেতে বহুত সংঘাতৰ মাজৰ পৰাই ডাঙৰ হৈছিল, বহুত সংঘাত ঘটিছিল, আৰু সেইকাৰণে হয়তো তেখেতে লিখিছিল যে সংঘাত ভৰা জীৱন নদী সাঁতুৰি নাদুৰি তোমাৰ কাষলে গলো, অকণি মৰম বিচাৰি। ভাবিছোঁ তেখেতে ভগৱানৰ ওচৰত স্থান লাভ কৰক। একেডাল বাঁহকে তিনি চেও কৰিব, মাজৰ চেও খচালিৰ কামি, চাৰিজন মানুহে কান্ধত তুলি নিব, চাৰিজন মানুহে কান্ধত তুলি নিব, নৈৰ ঘাটলে বুলি মোৰ মনাই ঐ, নৈৰ ঘাটলে বুলি। দেহৰ ভৰসা নাই বুজিছানে নাই, দেহৰ ভৰসা নাই বুজিছানে নাই, আজি হাঁহি আছো ক'বতো নোৱাৰো, আজি হাঁহি আছো ক'বতো নোৱাৰো, কালি বাকী আছে কপালতে, কালি বাকী আছে মাতি, গাঁৱৰে গিয়াতিক মাতি, বিৰালিৰ চুকতে আয়ে কান্দি ৰব,
গালিৰ চুকতে আয়ে কান্দি ৰব কোন কেনি গ'ল বুলি মোৰ মনায়ো